हेलो एवरीवन बहुदिনৰ মূৰত মোৰ এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মানে দুৰ্গা পূজা আৰু সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আজি নৱমী আৰু সেইকাৰণে আমি ৰাধা কৃষ্ণ মন্দিৰত মানে শৰাই দিবলৈ বুলি ওলাই আছোঁ। আৰু আপোনালোকেও ভিডিঅ'টি চাই যাই থাকক, দেখাম বাৰু কিমান পাৰোঁ। তাতে আজি বৰষুণো দিছে, অলপ অসুবিধা হ'ব দেখাব, হ'লেও দেখাব চেষ্টা কৰিম। এইফালে মানে যাবলৈ ওলাওঁতে আমাৰ ডাঙৰ সমস্যা এটা হ'ল, মানে গাড়ীখন ষ্টাৰ্টেই হোৱা নাই। সেইকাৰণে এতিয়া আমি টমটমতে যাম। এয়া টমটমত উঠিলোঁ আমি। এতিয়া আমি গৈ আছোঁ ৰাধা কৃষ্ণ মন্দিৰত। আমি মানে আইতা, মা, খুৰী, মই, ভণ্টি আৰু গুল্লু আহিছোঁ শৰাই দিবৰ কাৰণে। বৰষুণো দি আছে দেই অকণমান। এয়া আহি আমি দেখিলোঁ জুবিন দাক শ্ৰদ্ধাঞ্জলি দি থৈ দিছে। আৰু আমি আৰতিৰ সময়তে আহি পালোঁ, সেইকাৰণে অকণমান ৰখি দিব লগা হ'ল। এয়া ফাইনেলি আমি দুৰ্গা মা দৰ্শন কৰিলোঁ। আমাৰ দৰ্শন কৰা হৈ গ'ল। তাৰপিছত এতিয়া ইফালে কুমাৰী পূজা কৰাব, সেইকাৰণে বহাই থৈ দিছে। আৰু ইফালে কিবাকিবি অকণমান নিয়মো কৰি আছে। আগতে দেখা নাই, এইবাৰ অকণমান নিয়মবোৰ চাই যাওঁ বুলি ৰখি আছোঁ। তাৰপিছত ইফালে আমাৰ গুল্লুৰো মানে এবাৰেই ভাগ্যকণ হ'ল আৰু কুমাৰী পূজাত বহাৰ। আৰু তাই যে ইমান ভাল পাইছে নহয়। এয়া ইফালে ধুনীয়াকৈ সৰু সৰু পোৱালীকেইজনীক দুৰ্গা মা বনাই ল'লে। তাৰপিছত এতিয়া হৈ গ'ল ৰাতি আৰু এতিয়া আমি ওৰাঙত পূজা চাব আহিছোঁ। মানে একো মই ভিডিঅ' কৰাই নাই এবাৰ, এনেই অলপকৈ লগাই দিছোঁ বাৰু। তাৰপিছত এয়া এটা মণ্ডপত আহিলোঁ। এতিয়া আমি নামঘৰত গৈ আছোঁ, মানে আজি শংকৰদেৱৰ উৎসৱ, সেইকাৰণে এয়া আমি তিনিজনীয়ে গৈ আছোঁ দেই। এয়া দেখিছেনে আমাৰ গাঁৱৰ ৰাস্তাটো ইমান বেয়া হৈ গৈছে। এয়া আমি নামঘৰ আহি পালোঁ। এতিয়া অকণমান সময় ভিতৰত বহি আছোঁ। তাৰপিছত ভাগৱত যাত্ৰা আৰম্ভ হ'ব আৰু। নামঘৰৰ পৰা আহিলোঁ, মানে আমি খিচিৰি খাই আহিলোঁ, সোনকালে ওলাই আহিলোঁ। তাৰপিছত এতিয়া আমি বিজয়া দশমী চাব যাম আৰু আপোনালোককো দেখাম, চাই গৈ থাকক। এয়া আমি এতিয়া ওৰাঙত গৈ আছোঁ বিজয়া দশমী চাবলৈ। আমি মানে খিচিৰিকেইটা খাই লৰালৰি ওলাই আহিলোঁ। তাৰপিছত এয়া ইফালে আমি ওৰাঙত পালোঁহি আৰু ধুনীয়াকৈ ইফালে দুৰ্গা মাক ঘূৰাই আছে। এয়া আমাৰ চুমুৱা গাঁৱৰ দুৰ্গা মা। এই দুৰ্গা মা ভাগক এনেকৈ কান্ধত লৈ যায়। এতিয়া আমি নদীৰ পাৰত পালোঁহি আৰু আজি ব্লগটো ইমানেই আছিল। বাই।